Hello guys, আজি বনাবলৈ লৈছো শুকান মাছৰ সবজি। শুকান মাছৰ সবজি কাৰ প্ৰিয় কমেন্টত জনাবচোন আপোনালোকে। এইখিনি মাছ মই উলিয়াই লৈছো বনাবৰ কাৰণে। পাত্ৰ এটাত পানী লৈ তাত এচামুচ নিমখ দি এইখিনি ভালদৰে পানীখিনি ভালদৰে উতলিবলৈ দিম। দি তাত শুকান মাছখিনি এড কৰি দিম যাতে তাত থকা বেয়া বস্তুবোৰ আৰু তাত থকা বেয়া স্মেলখিনি গুচি যায়। ইয়া গৰম পানীত দিয়া মাছখিনি ধুনীয়াকৈ ধুই লৈছোঁ আৰু এইফালে মই আজি শুকান মাছত এইখিনি সবজি ব্যৱহাৰ কৰিম। এইফালে কঁঠালৰ গুটি লৈছোঁ আৰু অকণমান পিঁয়াজ কাটি লৈছোঁ, জ্বলা লৈছোঁ আৰু জ্বলা আপোনালোকে বেছিও ল'ব পাৰে যোনে যিমান খায়। আৰু এইফালে বিলাহী লৈছোঁ আৰু এইফালে লৈছোঁ দুধ কচু। এতিয়া মাছখিনি ধুনীয়াকৈ ভাজি ল'ম। কেলা গেলা না তুমি? মই মানা কৰিছোঁ ন মই ফালে এইবাৰ। মই খাইছিলোঁ হা? তুমি এটা ধুনীয়াকৈ বহি থাকাচোন, যোৱা টিভি চাই বহি থাকাকৈ যোৱা। এইটো ঘৰ গৰম বহুত। লাইন দিছে। ইমান গৰম দিছে যে আৰু এইফালে মোৰ শুকান মাছখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। এইখিনি বাৰু মচমচীয়াকৈ ভাজি তেতিয়াহে মানে খাই ভাল লাগিব। মাছখিনি ধুনীয়াকৈ ভজা হৈ গ'ল। এতিয়া মাছখিনি ইয়াতে কাঢ়ি ল'ম। কি হ'ল? আকৌ অকণমান তেল দিম, বেছি নিদিওঁ আৰু কমকৈ দিম। আৰু এই কেৰাহীটো এটা বেনিফিট আছে, এই কেৰাহীটোত তেল কমকৈ দিলেও হৈ যায়, বেছি তেল নাখায় এই কেৰাহীটো। এতিয়া ধুনীয়াকৈ পিঁয়াজখিনি দি দিম। পিঁয়াজ মই অকণমান সৰহকৈ দিছোঁ কাৰণ ইয়াত পিঁয়াজ বেছিকৈ দিলে খাই ভাল লাগে। এতিয়া অকণমান আদা নহৰু দি দিম। আদা নহৰু মই এনেকৈ পিচি ধুনীয়াকৈ ফ্ৰিজত ৰাখি থৈ দিওঁ, তেতিয়া বনাবলৈ সহজ হয়। এতিয়া এদিকে চব্জিখিনি গোটেইখিনি দি দিম। এইবাৰ সেইখিনি দি দিওঁ কাৰণ এইখিনি ধুনীয়াকৈ সজাবলৈ ভাল লাগি খায়। আৰু কচুখিনি অকণমান দেৰিকৈ এড কৰি দিম। এইখিনি কিছুমান ভাজি লওঁ। ইয়াতে দি লওঁ। মছলাখিনি যি খাই গোটেইখিনি এড কৰিব পাৰে। এইখিনি কিছু সময় ভাজি ল'লোঁ। এতিয়া ইয়াত কচুখিনি এড কৰি দিম। আৰু এইখিনি এতিয়া ভালদৰে ভাজি ল'ম। কেৰাহীটো অকণমান সৰু হৈছে আৰু কেৰাহীটো আপোনালোকে ইগন'ৰ কৰিব। আৰু মই ভিডিঅ' বনোৱাৰ কাৰণে বেলেগ আৰু কেৰাহী লোৱা নাই, এইটো মই ডেইলি ইউজ কৰোঁ আৰু আজিও এইটোৱে লৈছোঁ। এতিয়া নিমখ এড কৰি দিম। এতিয়া গোটেইখিনি বস্তু ধুনীয়াকৈ
সিজিবলৈ ৰাখি দিম ঢাকোন মাৰি আৰু মছলা মই পিছত দি দিম অকণমান সিজাৰ পিছত দি দিম মছলাখিনি এয়া মোৰ গোটেইখিনি চব্জি ধুনীয়াকৈ সিজি গ'ল আৰু এতিয়া মই ভাজি ৰখা মাছখিনি ইয়াত দি দিম আৰু আজি মই ফাৰ্ষ্ট টাইম এনেকৈ কথাকৈ ভিডিঅ' বনাইছোঁ এনেই মই ভিডিঅ' বনালে ভইচ অভাৰ দিওঁ পিছত ভইচটো দি দিওঁ কিন্তু আজি ফাৰ্ষ্ট টাইম বনাইছোঁ আৰু এনেকৈ ভিডিঅ' বনাবলৈ মোৰ বহুত বেছি ভয় লাগে নাজানো কিয় আৰু এনেকৈ ভিডিঅ' বনালে কি হয় মই যিখিনি কম বুলি ভাবি থাকোঁ এইখিনি মানে ওলাই নাহে এতিয়া ইয়াত পানী অকণমান দি 10 মিনিটৰ কাৰণে ৰাখি দিলে আমাৰ শুকান মাছৰ চব্জি ৰেডি হৈ যাব 10 মিনিটৰ কাৰণে ধুনীয়াকৈ সিজিবলৈ দিম আৰু এয়া মোৰ শুকান মাছৰ চব্জি ৰেডি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ